ডেইলি নিউজ আসামলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই মনীষা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। গোলাঘাটত COVID-19 গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা উপায়ুক্তৰ নিৰ্দেশ অনুযায়ী গোলাঘাট উকিল সন্থাক নিলম্বন। বন্ধ থাকিব উপায়ুক্তৰ কাৰ্যালয় আৰু গোলাঘাট চাৰ্কল অফিচ। ইয়াৰ পৰিপ্ৰেক্ষিতত কৰ্ট ৰোড আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ চৌপাশে 50 মিটাৰ পৰ্যন্ত অঞ্চলক নিষিদ্ধ অঞ্চলৰূপে ঘোষণা আজি জিলা উপায়ুক্তৰ। গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু অহা সোমবাৰৰ পৰা শুকুৰবাৰ পৰ্যন্ত বন্ধ থাকিব, এক্সেপ্ট DDMA মেজিষ্ট্ৰেচি এণ্ড নাজাৰত। গোলাঘাট চাৰ্কল অফিচ, দেৰগাঁও চাৰ্কল অফিচ শুকুৰবাৰৰ পৰা অনিৰ্দিষ্ট সময়লৈ বন্ধ থাকিব। গোলাঘাট উকিল সন্থাৰ কাৰ্যালয় পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত নিলম্বন কৰিছে গোলাঘাট জিলা উপায়ুক্তৰ এক নিৰ্দেশ অনুযায়ী। গোলাঘাটৰ পৰা অভিজিত ৰায়ৰ ৰিপৰ্ট, ডেইলি নিউজ আসাম।